एबुको एबुको सर जो ऐसा पट्टा पट्टा होता है जो पानी में नहीं टिकता है पर्क है वो जो पर्क खाता है ए हबो মই কৈছো ওই কেকেদা লুটু ক'ৰ পৰা আহিলে জাষ্ট কণী ফুটি ওলাই আহিছে ও কৃষ্ণ বোলে হলো ঠিল টক গছৰ লগাই খদো মনো ও কেকেদা হে যেতিয়া বেহাৰ বাৰী হ'ব জলো জপো আলে নাৰবাত্ৰ পাভমা চাৰু এটা কাছ এইটো পেটলৈ পুলিচত কেলেকে আছ কিছু জমাইছে ৰে ও দেউতা কি কৰ্ণেলিয়া উকিল মই বুজা নাই থানোদৰ বুলি এই কৰ্ণেলিয়া উকিল বোলাজনৰ লগত কিবা এটা আছে এই এইবোৰ কোনে ক'লে একো নাই এইবিলাক আছে অ সেইকাৰণে চাগে থানোদাৰ বিয়া কথাত মন নিদিয়ে সেই উকিলজনীকে বিয়া পাতিব চাগে তোমাক কোনে ক'লে এইবিলাক কথা কেকেদাই কৈছে কেকেদাই মোক মিছা কথা নকয় মই জানো নহয় এই দুখন হাতেৰে কাট দা সে টাচ সে ক টাচ সু সে টাচ কসু ওই কেকেদা লুটু ক'ৰ পৰা আহিলে জাষ্ট কণী ফুটি ওলাই আহিছে ও কৃষ্ণ বোলে হলো ঠিল টক গছৰ লগাই খদো মনো ও কেকেদা হে যেতিয়া বেহাৰ বাৰী হ'ব জলো জপো আলে নাৰবাত্ৰ পাভমা চাৰু এটা কাছ এইটো পেটলৈ পুলিচত কেলেকে আছ কিছু জমাইছে ৰে ৰ'বচোন এই কৰোণা যোৱাটো 5 বছৰমান হ'ল এইখন কিয় লগাই আহিছে বোলে আমুল মুল নাম্বাৰ 1 গুণ্ড দিনতে আহি আছো নিজে উঠিছো বা এতিয়া কিন্তু একচুট জমিব ৰে আমাৰ জনপতি গদ গদ কম বিশ্বাসী মানুহ নে কিবা কব নাই বাৰু তেনেকুৱা একো ৰৈ আছে কিয় ধৈৰ্য কথা পতাত লাগিল যেতিয়া বিহু জলপান খাবা তাতকে খেপ খাই থাকাই ভাল মানুহৰ লগত কথা পাতি থাকিলে কিয় আতাহ পাৰি থাক আপুনি মহদতকৈ আঠা নেকিও ছোৱালীবোৰে পেলাই যে লাগি যায় পোৱা লগে তোক কি কথা পাতি আছিলে তোক কিয় লাগে আমি নেজানিছো আমাৰ দুটাৰ শ্ব' চাইছিল বোলে বিহুছো ভাল পাইছিল তাকে কৈ আছিল তাৰ পিছে কথাখিনি কৈছে নে নকৈছে পইচা পাতি যে বহুত বছৰ নিদিছে তোক অ সেয়া ক'ব লাগিছিল ক'ব লাগিছিলে বিহু চুটোহে ভাল পাইছে পিছত যে মোক কিমান কষ্ট সেইটো বুজি পাইছে মই কৈ আহো পাবি ফুল পেমেণ্ট হ'ব বাৰু গম পাইছো ময়ো গম পাইছো তই যে বিহুৰ দিনে এদিন এনেকে মোক কথা শুনাবি হ'ব তোৰ পইচা উলিয়াই হাতত ৰাখিছো বাৰু দেখিছো ঠিক আছে এ নালাগে চা আপোনাৰ পইচা